কৰিলে 31 মেৰ ভিতৰত হ'ব বুলি কৈছে তাত কেনেকুৱা ধৰণৰ মিত্ৰতা কাৰ লগত হ'ব পাৰে মিত্ৰতা আমিতো মিত্ৰতা কাৰো লগত নাই এতিয়ালৈকে নাই আমি আজি অলপ আলোচনা কৰিম আৰু চাম গতিকে আজিও ক্লিয়াৰ ক'ব নোৱাৰিব কাৰ লগত মিত্ৰতা কৰিম গঠন কৰাৰ কাৰণে কি প্লেনিং নতুনকৈ আৰু ৰচনা প্লেনিং নাই চৰকাৰ এনে হৈ আছে চাই থাকক আপোনালোকে ছাৰ হিমন্ত কৈছে যে আমাৰ প্লেনিং নালাগে আছিলে বন্ধুত্ব পাহৰি গৈছে মিত্ৰতা শেষ হ'ব নেকি বিজেপি চৰকাৰ আমাক বানাব দিয়ে আগত চৰকাৰ আমাক আগত বানাব দিয়ে ইয়াৰ পিছত এই 21ত নিৰ্বাচনটো চৰকাৰ ছাৰ বানাটো নিশ্চিত যদি মই বানাই আপুনি কি দিব মোক এইটো কওক ছাৰ বৰ্তমান BTCৰ আজি প্ৰমোদ বৰে কৈছে অলপ আগত মানসিকভাৱে হাৰাশাস্তি কৰিছে কষ্ট দিছে প্ৰমোদ বৰক কোনে মই আপোনালোকে টেনশ্যন দিছে কেছ কৰি এই যিটো BTC আপোনালোকে গঠন কৰাৰ সম্পৰ্কত কেছ দিছে সেইটো তেওঁক মানসিকভাৱে হাৰাশাস্তি কৰিছে কিন্তু এইবিলাক আইনগতভাৱে যিখিনি ন্যায় পাব লাগে সেইটোকে আমি কেছ দিছে কোনোবা ব্যক্তিগতটো কৰা নাই কাকবা ব্যক্তিগত কৰা নাই আমি ন্যায় যিটো পাব লাগে ইয়াৰ ওপৰত আমি কেছ দিছে এইটোৱেই তিনি মন্ত্ৰী আপোনালোকৰ কাৰ্যনিৰ্বাহ কৰি থাকিব এতিয়া এইবিলাক কিয় লাগে আপোনালোকক কৰিছে কৰা নাই চৰকাৰ আমি বনাম চাই থাকক না আপোনালোকে কিবা দে বাদে মই যদি চৰকাৰ বনাই আপোনালোকে কি দিব কওক বিৰোধীত নবহে নেকি আপোনালোকে BTCত বাদী লাগিব মই চৰকাৰ নবনাই বুলি কোনোবা যদি চাওঁচ যে বাদী লাগক 100% নিশ্চিত 100% কৰিলে 31 মেৰ ভিতৰত হ'ব বুলি কৈছে তাত কেনেকুৱা ধৰণৰ মিত্ৰতা কাৰ লগত হ'ব পাৰে মিত্ৰতা আমিতো মিত্ৰতা কাৰো লগত নাই এতিয়ালৈকে নাই আমি আজি অলপ আলোচনা কৰিম আৰু চাম গতিকে আজিও ক্লিয়াৰ ক'ব নোৱাৰিব কাৰ লগত মিত্ৰতা কৰিম গঠন কৰাৰ কাৰণে কি প্লেনিং নতুনকৈ আৰু ৰচনা প্লেনিং নাই চৰকাৰ এনে হৈ আছে চাই থাকক আপোনালোকে ছাৰ হিমন্ত কৈছে যে আমাৰ প্লেনিং নালাগে আছিলে বন্ধুত্ব পাহৰি গৈছে মিত্ৰতা শেষ হ'ব নেকি বিজেপি চৰকাৰ আমাক বানাব দিয়ে আগত চৰকাৰ আমাক আগত বানাব দিয়ে ইয়াৰ পিছত এই 21ত নিৰ্বাচনটো চৰকাৰ ছাৰ বানাটো নিশ্চিত যদি মই বানাই আপুনি কি দিব মোক এইটো কওক ছাৰ বৰ্তমান BTCৰ আজি প্ৰমোদ বৰে কৈছে অলপ আগত মানসিকভাৱে হাৰাশাস্তি কৰিছে কষ্ট দিছে প্ৰমোদ বৰক কোনে মই আপোনালোকে টেনশ্যন দিছে কেছ কৰি এই যিটো BTC আপোনালোকে গঠন কৰাৰ সম্পৰ্কত কেছ দিছে সেইটো তেওঁক মানসিকভাৱে হাৰাশাস্তি কৰিছে কিন্তু এইবিলাক আইনগতভাৱে যিখিনি ন্যায় পাব লাগে সেইটোকে আমি কেছ দিছে কোনোবা ব্যক্তিগতটো কৰা নাই কাকবা ব্যক্তিগত কৰা নাই আমি ন্যায় যিটো পাব লাগে ইয়াৰ ওপৰত আমি কেছ দিছে এইটোৱেই তিনি মন্ত্ৰী আপোনালোকৰ কাৰ্যনিৰ্বাহ কৰি থাকিব এতিয়া এইবিলাক কিয় লাগে আপোনালোকক কৰিছে কৰা নাই চৰকাৰ আমি বনাম চাই থাকক না আপোনালোকে কিবা দে বাদে মই যদি চৰকাৰ বনাই আপোনালোকে কি দিব কওক বিৰোধীত নবহে নেকি আপোনালোকে BTCত বাদী লাগিব মই চৰকাৰ নবনাই বুলি কোনোবা যদি চাওঁচ যে বাদী লাগক 100% নিশ্চিত 100% ঘোষণা কৰিলে 31 মেৰ ভিতৰত হ'ব বুলি কৈছে তাত কেনেকুৱা ধৰণৰ মিত্ৰতা কাৰ লগত হ'ব পাৰে মিত্ৰতা আমিতো মিত্ৰতা কাৰো লগত নাই এতিয়ালৈকে নাই আমি আজি অলপ আলোচনা কৰিম আৰু চাম গতিকে আজিও ক্লিয়াৰ ক'ব নোৱাৰিব কাৰ লগত মিত্ৰতা কৰিম গঠন কৰাৰ কাৰণে কি প্লেনিং নতুনকৈ আৰু ৰচনা প্লেনিং নাই চৰকাৰ এনে হৈ আছে চাই থাকক আপোনালোকে ছাৰ হিমন্ত কৈছে যে আমাৰ প্লেনিং নালাগে আছিলে বন্ধুত্ব পাহৰি গৈছে মিত্ৰতা শেষ হ'ব নেকি
বিজেপি চৰকাৰ আমাক বনাব দিয়ে আগত চৰকাৰ আমাক আগত বনাব দিয়ে ইয়াৰ পিছত বাছ এই 21ত নিৰ্বাচন চৰকাৰ ছাৰ বানাটো নিশ্চিত যদি মই বনাই আপুনি কি দিব মোক এইটো কওক ছাৰ বৰ্তমান বি টি চিৰ আজি প্ৰমোদ বৰে কৈছে অলপ আগত মানসিকভাৱে মানসিকভাৱে হাৰাশাস্তি কৰিছে কষ্ট দিছে প্ৰমোদ বৰক কোনে মই আপোনালোকে টেনশ্যন দিছে কেছ কৰি মেণ্টেলি টেনশ্যন দিয়া বুলি কৈছে কাক কেছ দিছে মোক নহয় ছাৰ এই যিটো বি টি চি আপোনালোকে গঠন কৰাৰ সম্পৰ্কত কেছ দিছে সেইটো তেওঁক মানসিকভাৱে হাৰাশাস্তি কৰিছে কিন্তু এইবিলাক আইনগতভাৱে যিখিনি ন্যায় পাব লাগে সেইটোকে আমি কেছ দিছে কোনোবা ব্যক্তিগতটো কৰা নাই কাকবা ব্যক্তিগত কৰা নাই আমি ন্যায় যিটো পাব লাগে ইয়াৰ ওপৰত আমি কেছ দিছে এইটোৱেই তিনি মন্ত্ৰী আপোনালোকৰ কাৰ্যনিৰ্বাহ কৰি থাকিব এতিয়া এইবিলাক কিয় লাগে আপোনালোকক কৰিছে কৰা নাই চৰকাৰ আমি বনাম চাই থাকক না বি টি চিৰ বিৰোধী এই আপোনালোকে কিবা দে বাদে মই যদি চৰকাৰ বনাই আপোনালোকে কি দিব কওক বিৰোধীত নবহে নেকি আপোনালোকে বি টি চিত বাদি লাগিব মই চৰকাৰ নবনাই বুলি কোনোবা যদি চাওঁ চাই বাদি লাগক 100% নিশ্চিত 100%